চাউলটো লুকাই দিয়া চাউল নাই ধোৱা একেবাৰে এফালে নাচি এফালে বৈ একেলগে অলপ চাহ নাহিলে ভাল লাগি নহয় একেবাৰে পাই যাবি প্ৰটিন নে চটিন মান নাই মাৰি বাদাম বেপাৰী মই বেপাৰত টকা বাদাম বেছি মই পাম বহুত টকা নাই কিৰি সেইকাৰণে কবিলৈ আনি আছো বিৰি হবা নেকি তুমি মোৰ মৰমৰে চিৰি মান নাই মাৰি তুমি যদি দিব পাৰা মৰমৰে মাছ টকা পইচা নালাগে মোক মাছ মাংসই খাম ভাত জিভা লাগবই মান নাই মাৰি বেয়া পাইছা নেকি বাৰু অলপমান চাউলটো বাৰু কিবা হৈছে ক'বা নোৰোৱা বাৰু আৰু আমাৰ লগত ভোকলা আছে ভোকলাক চিনি পাই নে নাই আপোনালোকে সি চেল্ফি মাৰিলে গোটেই মোক এটা ভকুৱা মাছ আনে ফুলে ক'ৰপে মোচা আহিয়ে তই ইমান মানুহ আছে তই চশমাই দি দেখা পাইছানে নাই এইযোৰ সৰকাই লওঁ চশমা গোটেই ভেনা মাখি চকুহান পিন্ধি আহিছা সৰকাই লওঁ চশমা ধৰি আকৌ দেখা পোৱা নাই তই এই আই আগতে চকুত পুষছে চাউল মৰা আই পাৱা এটা নিচি আকৌ মই তাতে গিন ৰুমত বহি আছো গোটাই কিয়া তাতে গোটাই আধুনিক নৃত্য বিহু নৃত্য নাচবা চিয়া মহাই গোটাই বাৰাম চুবি আছিলে কুৰিহাত তাতে কি হ'ল তোৰ বাৰাম চুবাইছে পিছফালৰ পৰা ফুচফুচকে মাৰি আছে কি বেয়া গোন্ধই কুৰিহাত দাউৰি আছো মই নেকি এই সেইবিলাক আকৌ বেয়া দুৰ্গন্ধ নহয় সেইবিলাক ধূপৰ গোন্ধ আজিহে গম পালো ধূপৰ ইমান দুৰ্গন্ধ এই ৰ ইমান মানুহ আছে পেণ্টটো কি এনেকৈ ধৰি আছ পেণ্টটো বেয়া দেখাইছি খুৰীহাত দাদা হাত পেণ্টটো থৈ থকা বোলে বেয়া দেখাইছি এৰি দিলে যে আৰু বেয়া দেখা হ'ব এৰি দিলে কিন্তু কৈছো বাৰু এৰি দিব লাগিব নেকি নালাগে ৰ কিছু ৰ বেছি চাপ নিবি আকৌ তলত সোমাই যাব এইখানে দুপকাই নিদি আছে এই তই কৈছো ক'ৰবাত যি চাকৰিৰ কাৰণে ঘূৰি ফুৰি আছা ইণ্টাৰভিউ সৰু বাইদেউ কৈছো চাকৰি পোৱা নাই তোক কেইটামান কথা সুধিম তই এতিয়া মাষ্টৰ নেকি মাষ্টৰ নহয় মোৰ ইণ্টাৰভিউ দি অভিজ্ঞতা হৈছে কৃষ্ণ প্ৰভু তথাস্তু ঘৰ খোজেদি দূৰ কৰক কৰোণা ভাইৰাছো দূৰ কৰক এই তই কৈছো এতিয়া এই পদ কাক বোলে পদ কাক বোলে পদ ঐ খুৰী পাৰিবি নেকি চলটো লৈ আছা কান গুচাবি পদ দাদা পদ কাক বোলে নাজানো কিন্তু পাত কাক বোলে পাদৰ কথা কওঁ ইমান মহান অনুষ্ঠান এটাত পাদৰ কথা ক'লে বেয়া পাব নহয় নহয় পদটো নাজানো পাতটো জানো কোন কথাকে কয় বেয়া পাব খুৰীহাত দাদাহঁতে খুৰীহাত বেয়া পাবি নেকি বেয়া পাবি নেকি পাত বোলা বস্তুটো মানুহ জন্মগত বস্তু তেতিয়া ওলাই যায় সজে নাপায় পাত কিটা দুই মেৰু কি দুই মেৰু দুই মেৰুৰ মাজত থকা সুৰংগদি মানে দুই মেৰুৰ মাজত থকা সুৰংগদি যি বিষাক্ত বাষ্প নিৰ্গত হয় তাকে এই পাত বোলে পাত প্ৰধানকৈ তিনি প্ৰকাৰৰ ধৌতকে মাৰা পাত পুতকে মাৰা পাত ফিচকে মাৰাটো কোনোবাই মাছি কেতিয়া ওলাই যায় ভোট নাপোৱে কুয়া পইচা বাছলৈ গম পাই আমাৰ এই খুৰীহঁতে আমাৰ পেহীহঁতে ভণ্টিহঁতে তেতিয়া সেই পিঠা লাড়ু খাই মনে মনে ফুচটো কিমান মাছি দেখি আৰু নিজে মাৰি উঠি লগত কৈছি হে মাৰি মাৰি ভিতৰি কি খাই মৰা টকা বোলে নেকি পাত তই এতিয়া পাতৰ কথা কৈহে আছা আমাৰ ভুঞ্জিয়ে কেতিয়া পাত এটা মাৰি দিলে গমেই নাপালো সেইকাৰণে বাছ পাই আছো এই তই কবিতা মাতবা জানা কবিতা পাইছে তই কবিতা মাতি আছা চাওচি কবিতা আহিব সেয়া কবিতা কথা কোৱা নাই পিছে মই কিতাপৰ লেখা কবিতা কথা কৈছো এতিয়া মাৰি মৰাব দেহাত টকা নাপা অলপ হেলেন দেওয়া বাদ রে দে আমার কাছে হেলেন দিয়ে বসে না গা গরম হয়েছে বিট আছে তার মানে আমার খিনমিন একটা তামুল হানা ছিল